যাব নোৱাৰি আগত আৰু বহুত শ্লিপ হৈছে। হাই হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। শদিয়া দলঙৰ ওপৰৰ পৰা মোৰ ভিডিঅ'ত লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ ভালে। মোৰ বৰ্তমান খবৰ ভালে। বৰ্তমান অৱস্থাত গৈ আছোঁ আমি সকলোৱে অৰুণাচল প্ৰদেশৰ এখন সুন্দৰ ঠাই মায়'দিয়া। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। যাত্ৰাটো ৰূপাইৰ পৰা আৰম্ভ কৰিছোঁ আমি 8জন বন্ধুৱে। এতিয়া বৰ্তমান শদিয়া দলঙৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। শদিয়া দলং কাটিংটো চাওকচোন, ইয়াৰ পৰা বৰ সুন্দৰকৈ দেখিছে। আমি এতিয়া অসম পাৰ হৈ অৰুণাচল সোমাই গ'লোহি। সেইবাবে পাহাৰখন দেখিছে নহয়, কি সুন্দৰ দেখাইছে। ইয়াৰ পৰা যেন গাঁতি লাগি থকা যেন অনুভৱ হৈছে, কিন্তু পাহাৰখন পাবলৈ এতিয়া প্ৰায় 6-7 কিলোমিটাৰমান যাব লাগিব। লাহেকৈ আমাক কুঁৱলী আৱৰি ধৰিছে, যেন বৰষুণ দিয়াৰ দৰে ৰাস্তাবোৰ পানীৰে জেকি পৰিছে। কুঁৱলী দেখিছে নহয়, আগফালে একো মনিব নোৱাৰি, আন্ধাৰ। পিছফালে বহুত গাড়ী ৰখি আছে মায়'দিয়াৰ বৰফ পৰা ঠাইবোৰ চাবলৈ। যাব নোৱাৰি আগত আৰু বহুত শ্লিপ হৈছে। আমি তলৰ পৰা পাহাৰৰ বহু ফুট উচ্চতাৰ ওপৰত আছোঁহি। ইয়াৰ পৰা চাওকচোন পাহাৰখন কি ধুনীয়া দেখাইছে। চাৰিওফালে গছ গছনিৰে ভৰপূৰ হৈছে, কেৱল সেউজীয়া আৰু সেউজীয়া। আকাশখন দেখিছে নহয়, আকাশখন যেন পাহাৰৰ গাতে লাগি থকা যেন অনুভৱ হৈছে দূৰৰ পৰা। এইটোৱে আছিল মায়'দিয়াত বনোৱা সৰু এটা ভিডিঅ'।
এতিয়া ঘৰলৈ বুলি উভতিলোঁ। ৰাতি হৈ গ'ল। অৰুণাচলৰ এতিয়া ৰাতি এয়া কিছু দৃশ্য। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্টত জনাব যে কেনেকুৱা পালে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, আৰু নতুন ভিডিঅ'ত পুনৰ